নমস্কাৰ আমাৰ ইউটিউব চেনেল মিলিজুলি আছামিজ ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। মায়ে সৰিয়হে মাছে এখন আঞ্জা বনাইছিল, ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ, হয়তো আপোনালোকে ভাল পাব। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছৰ চব্জি এখন বনাবলৈ লৈছোঁ। এয়া মই তেল দিলোঁ, তেল গৰম হ'ল। আজি মই সৰিয়হ আৰু মাছৰ চব্জি এখন বনাবলৈ লৈছোঁ। এয়া মই মাছ ফ্ৰাই কৰি লৈছোঁ। কম তেলত মাছ ফ্ৰাই কৰোঁ। মই ঘৰৰ তেল দি বেয়া পাওঁ। পদ্ধতি বেলেগ নাছিলে, মাছ দি গোটেই মাছখিনি এনেকৈ লৰাই দিম। অলৰেডি মোৰ মাছ ফ্ৰাই কৰি হৈয়ে গৈছে। এয়া হৈ গৈছে আৰু ফ্ৰাই হৈ গ'ল। সৰিয়হ মাছৰ চব্জিকণৰ কাৰণে মই এয়া পিঁয়াজ কাটি ল'লোঁ, 2 খিলামান তেজপাত লৈছোঁ, 2টা জলকীয়া লৈছোঁ, এয়া আদা নহৰু থেতালি লৈছোঁ, আৰু এয়া বিলাহী 3টা মিডিয়াম চাইজৰ কাটি লৈছোঁ। তাৰপিছত এয়া মই এটা অকণ চব্জিকণ ডাঠ হ'বৰ কাৰণে এটা আলু পিচি দিছোঁ ডাঙৰ চাইজৰ, আৰু এয়া সৰিয়হ পিচি লৈছোঁ। এয়া মাছ ফ্ৰাই কৰি ল'লোঁ, দেখিছেই নহয়। এয়া মই এতিয়া পিঁয়াজ দি দিছোঁ, তাৰপিছত আদা নহৰুখিনিও দি দিছোঁ। এতিয়া মোৰ পিঁয়াজটো অলপ ভাজ খোৱাৰ পিছত মই বিলাহীখিনি অলপ ভাজ খাবৰ কাৰণে দি লৈছোঁ। এয়া মই হালধি অলপ বিলাহীৰ লগতে দি দিছোঁ। মই নিমখো এনেদৰে দি দিছোঁ। তাৰপিছত অলপ লৰাই দিছোঁ। বিলাহীখিনি সিজিলে এয়া ভাগি গৈছে চব। তাৰপিছতে মই পিচি লোৱা আলুখিনি ইয়াতে দি দিম, আৰু নিমখ যে দিলোঁ, নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। আলুখিনি এনেদৰে মই ভাজি ল'লোঁ অলপ। এইখিনি 2 মিনিটমান ভজা হোৱাৰ পাছত মই সৰিয়হ দি দিম। এয়া মই আলুখিনি 2-3 মিনিট ভাজি ল'লোঁ। তাৰপিছত মই পিচি থোৱা এই সৰিয়হখিনি ইয়াত দি দিম। দিয়াৰ পিছত এনেকৈ লৰাই দিছোঁ। সৰিয়হখিনি দি 2-3 মিনিট ভাজিলোঁ। ভজাৰ পিছত মই এতিয়া অলপ গৰম পানী দি দিম। এয়া মই পানী দিয়াৰ পাছত 5-10 মিনিটমানৰ কাৰণে ভালদৰে উতলিবৰ কাৰণে এতিয়া এয়া মই ঢাকি ৰাখিছোঁ। এয়া মোৰ 10 মিনিট হৈ গ'ল উতলাই। এতিয়া মই ইয়াত ফ্ৰাই মাছখিনি দি দিছোঁ। আকৌ মাছ দিয়াৰ পিছত মই অলপমান সৰিয়হ মাছৰ চব্জিকণ হৈ গৈছে। এতিয়া মই এই তেজপাতখিলা যে ৰাখিছিলোঁ, গোন্ধটোৰ কাৰণে নমোৱাৰ আগে দি দিছোঁ। এয়া মোৰ হৈয়ে গৈছে আৰু এতিয়া মই গেছ বন্ধ কৰিম, আৰু এই আঞ্জা হৈ গ'ল সৰিয়হ মাছৰ জোল। ৰেডি।